বন্ধুসকল আপোনালোকে জানেনে 100 বিলিয়ন নিউক্লিয়াৰ বমে যিমান এনাৰ্জি প্ৰডিউস কৰে সিমান এনাৰ্জি সূৰ্যই প্ৰতি সেকেন্ডত প্ৰডিউস কৰে আৰু আপোনালোকে জানেনে এটা গৰুৱে নিজৰ গোটেই লাইফ টাইমটোত 2 লাখ গিলাস গাখীৰ দিয়ে এনেকুৱা ৰেন্ডম ফেক্টৰ আজি ভিডিঅ'টোত ধুমুৱা আইবলৈ ওলাইছে হেকেনে বন্ধুসকল মোৰ এই ভিডিঅ'টো এৰি কতো না যাব বলা যে আমাৰ ভিডিঅ'টো আৰম্ভ কৰো ফ্যাক্ট নাম্বাৰ 13 আমি এতিয়া জন্তু জুপিটাৰ গ্ৰহৰ বিষয়ে জানো বা শিকি আছো এই গ্ৰহটো ডাঙৰটো হয় কিন্তু যেতিয়া এই গ্ৰহটো প্ৰথম ফৰ্ম হৈছিল তেতিয়া এই গ্ৰহটো এতিয়াৰ সাইজৰ ডাবল সাইজৰ আছিল আৰু ইয়াৰে যোনটো হিট আছিল গৰমটো বেছি আছিল হিট ৰেডিয়েশনৰ কাৰণে এই গ্ৰহটো প্ৰতি বছৰে 2 সেন্টিমিটাৰ কৈ ভাঙি এতিয়াৰ সাইজ পাইছে ফ্যাক্ট নাম্বাৰ 12 আপোনালোকে জানে যে অষ্ট্ৰিচ চৰাইৰ কণীটো সকলোতকৈ ডাঙৰ কণী হয় কিন্তু আপোনালোকে জানেনে এই কণীটো কিমান ডাঙৰ 30টা মুৰ্গীৰ কণী লগালে এটা অষ্ট্ৰিচৰ কণী হয় আৰু এই কণীটো ফুল বইল কৰিবলৈ 2 ঘণ্টা সময় লয় ভাবি চাওক আপোনালোকে ফ্যাক্ট নাম্বাৰ 11 আপোনালোকৰ যোনটো আইব্ৰো আছে সেই আইব্ৰোটোত প্ৰায় 550 ডাল হেয়াৰ আছে মানে চুলি আছে ফ্যাক্ট নাম্বাৰ 10 আপুনি যদি নিজে উশাহ বন্ধ কৰি মাৰিব খুজিছে তেতিয়া হলে আপুনি হেইটো কেতিয়াও কৰিব নোৱাৰে এইটো অসম্ভৱ কথা যদি আপুনি এইটো কৰিব খুজেও আপোনাৰ শৰীৰটোৱে অলপ পিছত নিজে উশাহ লোৱা আৰম্ভ কৰি দিব মানে আপুনি উশাহ বন্ধ কৰি নিজে মৰিব নোৱাৰে আৰু নাম্বাৰ 9 আপোনাৰ ভৰি আৰু হাতৰ যোনকেইটা বুঢ়া আঙুলি আছে সেই বুঢ়া আঙুলি কেইটাত দুডাল হাড় আছে আৰু আপোনাৰ হাত আৰু ভৰিৰ বাকি আঙুলি কেইটাৰ তিনিডাল হাড় আছে ফ্যাক্ট নাম্বাৰ 8 আপুনি এতিয়া যোনটো তৰা স্ক্ৰিনত দেখি আছে সেই তৰাটো নাম হ'ল চিৰাজ আৰু এই তৰাটো সূৰ্যতকৈ ব্ৰাইটাৰ হয় সূৰ্য ইমান ব্ৰাইটাৰ আৰু এই তৰাটো কিমান ব্ৰাইটাৰ হ'ব সৰি বন্ধুসকল মই এইটোৱে কৈছো যে সূৰ্যতকৈ ব্ৰাইটাৰ অকল সূৰ্যতকৈ নহয় এই তৰাটো গোটেই ব্ৰহ্মাণ্ডৰ সকলোতকৈ উজ্জ্বল তৰা হয় ফ্যাক্ট নাম্বাৰ 7 পৃথিৱীৰ ভিতৰত লেবৰেটৰীত হোৱা সকলোতকৈ হাইয়েষ্ট টেম্পাৰেচাৰ হ'ল এইটো 511 মিলিয়ন সেলসিয়াছ এই টেম্পাৰেচাৰটো ইউএছএৰ টকামাক ফিউচন টেষ্ট ৰিয়েক্টৰৰ কাৰণে হৈছিল বাপৰে ইমান টেম্পাৰেচাৰ যদি কোনোবা আছিল সাগে তাৰ কি হৈছে মোৰ ভাবি কিনে গৰম লাগি গল ফ্যাক্ট নাম্বাৰ 6 100 বিলিয়ন নিউক্লিয়াৰ বমে যিমান এনাৰ্জি প্ৰডিউস কৰে সিমান এনাৰ্জি সূৰ্যই প্ৰতি সেকেন্ডত কোৰৰ পৰা ৰিলিজ কৰে ভাবকচোন কিমান বেছি এনাৰ্জি হয়তো ফ্যাক্ট নাম্বাৰ 5 ইউএছএত প্ৰতিগৰাকী পুৰুষ মহিলা আৰু সৰু ল'ৰা ছোৱালীৰ বাবে নিজাবতীয়াকৈ দুটাকৈ ৰেডিঅ' আছে মানে ইউএছএত ৰেডিঅ' ইমান চাই ভাল পায় মানুহবিলাকে সৰি বন্ধুসকল মই চোৱা বুলি ক'লো চোৱা নহয় শুনি ফ্যাক্ট নাম্বাৰ 4 আমাৰ চুলিবিলাক কেতিয়াবা সৰেও আৰু কেতিয়াবা নতুনকৈ গজেও হেনেকৈ এডাল চুলি গজি কিনে কিমানমান বছৰৰ মূৰত সৰি যায় বাৰু বন্ধুসকল হেনেকৈ এডাল চুলিৰ টোটেল লাইফ স্পান হ'ল 2 পৰা 7 বছৰ তাৰমানে এডাল চুলি আমাৰ মূৰত 2 পৰা 7 বছৰে থাকে তাৰপিছত সৰি যায় ফ্যাক্ট নাম্বাৰ 3 এটা গৰুৱে নিজৰ জীৱনটোত প্ৰায় 2 লাখ গিলাস গাখীৰ দিয়ে ফ্যাক্ট নাম্বাৰ 2 আপোনালোকে বাৰু জানেনে সান্তা ক্লজ নামটো ক'ৰ পৰা আহিছে সান্তা ক্লজ নামটো সেন্ট নিকোলাস নামৰ এজন ব্যক্তিৰ পৰা আহিছে তেওঁ মাৰিয়া চহৰৰ এজন সেন্ট আছিল তেওঁ সৰু ল'ৰা ছোৱালীক বৰ ভাল পাইছিল বা সৰু ল'ৰা ছোৱালীও
তেওঁক বহুত ভাল পাইছিল সেইকাৰণে তেওঁৰ নামেৰে চেণ্টা ক্লজ নামটো ৰখা হ'ল ফেক্ট নম্বৰ 1 আগতে মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল বাটনটো অন কৰি দিয়ক ফেক্ট নম্বৰ 1 স্ক্ৰীনত আপোনালোকে যোনটো মাউচ দেখি আছে এই মাউচটোৱে হ'ল পৃথিৱীৰ প্ৰথম মাউচ এই মাউচটো ডগ এনগেলবাৰ্টে 1964ত ইনভেন্ট কৰিছিল এই মাউচটো কাঠৰ টুকুৰাৰে বনাইছিল আৰু কম্পিউটাৰটো 1666তে ইনভেন্ট হৈ গৈছে আৰু মাউচ কেতিয়া হ'ল 1964ত তেতিয়াহ'লে ভাবকচোন মাউচৰ বাহিৰে কম্পিউটাৰ কেনেকুৱা আছিল